নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আৰু মই পবালি আজি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ এটা নতুন ব্লগৰ সৈতে। আৰু আজি বিয়া হয় আৰু আজি মই তাতে যাব লাগিব আৰু তাতে বিয়া খাবলৈ যাব লাগিব আৰু লগতে আৰু আজি মোৰ দিনটো হৈছে স্পেচিয়েল আৰু আজিৰ দিনটো কি কৰোঁ আপোনালোকে চাই থাকিব। আৰু এতিয়া মই জাষ্ট কামকেইটা কৰি আজৰি হৈছোঁ, গা চা ধুই ফ্ৰেছ হোৱাই নাই। আৰু এতিয়া মই ওলাই আহিছোঁ মন্দিৰলৈ বুলি আহিছোঁ, যিহেতু আজি মোৰ বাৰ্থডে হয়, সেইকাৰণে ভাবিছোঁ মন্দিৰত প্ৰথমতে চাকি এগছ জ্বলাই যাওঁ। ওলাই আহিছোঁ এতিয়া মন্দিৰলৈ। পিছে আজি অকণমান ৰ'দটো দিছে, দেখিয়ে ভাল লাগি গৈছে। নহ'লে কালিৰ পৰা বৰষুণ ন, বিয়া চিয়াবোৰ থাকিলে মোৰ যে কালাৰ কম্বিনেশ্যনটো চাব দে। কোনোবাই ষ্টাইলৰ কাৰণে মোক হায়াৰ কৰিব বিচাৰে। ভোক লাগিছে, একো নোখোৱাকৈ আহিম বুলি আহি। আৰু এয়া হৈছে মন্দিৰৰ পৰিৱেশ। আচলতে ভিডিঅ' কৰা নহ'লে মন্দিৰত। পাৰবিলাক চাওকচোন ইমান ধুনীয়াকৈ একদম ঘূৰি ফুৰে। আৰু আজি মই পিন্ধিম এইযোৰ কাপোৰ। এইযোৰ আনিছিলোঁ মই আচলদি এথনিক ষ্ট'ৰ, মানে মোৰ বাহঁতৰে এখন পেজ আছে ইনষ্টাগ্ৰামত, আপোনালোকে যদি বিচাৰে তেন্তে চাব পাৰিব। স্কিন কেয়াৰৰ নামত এনেই একো নকৰোঁ, যেতিয়া বিয়া এখন থাকে তেতিয়া মনত পৰে স্কিন কেয়াৰ। সেইদিনাখনে গ্ল' আপ কৰিব লাগিব। এনেকুৱা এটা হোম ৰেমেডি লগাই দিছোঁ, সেইদিনাখনে গ্ল' আপ কৰিব লাগিব। নকৰিলে নহ'ব মানে। নেক্সট টাইম এইটো হোম ৰেমেডি পস্তাব ইউজ নকৰোঁ তাক। কৰিব নোৱাৰিছোঁ। বিয়াৰ দিনাখনে হোম ৰেমেডিজ লগাওঁ। এতিয়া আকৌ ক'লৈ আহিছোঁ কৰোঁতে ৰ'বক দেখাই আছোঁ। বিয়ালৈ যাব হৈছে, এতিয়া থ্ৰেডিং কৰিব লগা, থ্ৰেডিং কৰিবলৈ আহিছোঁ। মায়ে গম পালে দিব। অতি দুখৰ বিষয়। এয়া মই ঘূৰি আহিছোঁ, নাপালোঁ। বিয়াৰ কাৰণে মই ৰেডি হৈছোঁ আৰু মেকআপৰ নামত কিবাকিবি অকণমান কৰি লৈছোঁ আৰু। তাৰপিছত মইতো এইবোৰ মেকআপ চেকআপ ভালকৈ কৰিব নাজানো, এনেই আৰু যি পাৰোঁ তাকে অকণমান কৰি লৈছোঁ। মোৰ অকল লিপষ্টিকটো অল ৰাউণ্ডাৰ হয়। এতিয়া আৰু মোৰ লিপষ্টিকটোৱে মই গোটেই মেকআপৰ ভাৰ লৈছোঁ। এইফালে মোৰ মেকআপ 80% ডাউন হৈ গৈছে। এইফালে বিয়ালে বুলি ওলাই মেলি ৰেডি। কাপোৰযোৰ এইটো কালাৰ বহুত দিনৰ পাছত পিন্ধিছোঁ। বেয়া দেখিছোঁ নিজকে। আৰু এয়া মই ওলাই আহিলোঁ বিয়ালৈ বুলি ভাইটিৰ লগত, আৰু ই মোক থৈ যাব বিয়াতে। আৰু চাই থাকিব ব্লগটো। মই কিছুমান সৰু সৰু মুহূৰ্ত ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু পিছে যদি আপোনালোকে ভিডিঅ'টো ইমানখিনি লাগে চাইছে, তেন্তে মোৰ ফালৰ পৰা আপোনালোকক অশেষ ধন্যবাদ। আৰু মোৰ হৈছে এইটো নতুন চেনেল, যদি আপোনালোকে মোৰ এইটো চেনেলত ভিজিট কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু এয়া আহি পালোহি বিয়া ঘৰ। বিয়া সময়ত অলপ সময় থকা হ'ল আৰু লগতে কইনা পূৰা ব্যস্ত, মানুহে মানুহ। অ' দেৱজানী, মইতো আজি ভেজ হয়, কি কৰোঁ বাৰু তাকে ভাবি আছোঁ। খাইছে চিকেন, পূৰা চিকেন খাইছোঁ, আমি খাইছোঁ ভেজ। তোমাৰ থালি আৰু মোৰ থালিৰ অৱস্থা চোৱা। দৰালে ফোন কৰিবলৈ সময় পোৱা নাই। ৰাতিপুৱাই যি ভিডিঅ' কল কৰিলে কৰিলে আৰু। দেৱিকা, তোমালৈ যুগ্ম জীৱনৰ বহুত শুভকামনা মোৰ ফালৰ পৰা, আৰু ভালে থাকিবা সেয়াই ক'লোঁ। আৰু আজি অলপ সময় তাত থাকি পেলাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ, যিহেতু মোৰ আজি বাৰ্থডে আছিলে। এইফালে মাইনী আৰু মোৰ ঘৰত আহি আছেহি। মোলৈ আঁকি আনিছা নেকি? কোনখন তুমি আঁকিছা? অ' মা, ইমান ধুনীয়া। মাইনীয়ে কোনখন আঁকিছে? মাইনী, থেংক ইউ। এয়া তোমালৈ মাইনী কলিজা, এয়া মোলৈ। মাইনী এইফালে চোৱা। Happy birthday to you. Happy birthday to you. Happy birthday.
birthday, dear Manila. Happy birthday to you. ধন্যবাদ। ভিডিঅ'টো যদি ইমানখিনি লাগে চালে আৰু আহি পাইছোঁ এয়া জেচি চাওকচোন, জেচি যি ধুনীয়াকৈ শুই আছে আৰু অহাৰ পাছতে উৎপাত এতিয়া একদম ধুনীয়াকৈ শুই আছে। তাৰপাছত এতিয়া মাইনী আৰু বাহঁত আহিলে আজি আৰু এয়া ইমানতে ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। ঠিক আছে, চাই থাকিব। থেংক ইউ।